আজি গৈ আছোঁ এটা অফিচ পিকনিকত। অফিচ পিকনিকবিলাক মই জেনেৰেলি এভইডে কৰোঁ, কাৰণ মই বেছি ছ'চিয়েল মানুহ নহয়। বাট বছে মাতিলেতো যাবই লাগিব। বাট মই ডান্স কৰা বিধৰো একদম মানুহ নহয়, তো কি কৰা যায়। পিকনিকৰ লোকেশ্যনটো ভাল আছিল। ওচৰতে আছিল আমাৰ বঙাইগাঁৱৰ ভূমেশ্বৰ পাহাৰ। ভাবিলোঁ পাহাৰে অলপ চাওঁ, পাহাৰে অলপ বগাব যদি পৰা যায়। লগতে আৰু দুজনমান মোৰ নিচিনাই আছিল, চ' সিহঁতৰ লগতে আৰু অলপ পাহাৰে এক্সপ্ল'ৰ কৰি আছিলোঁ আৰু আমাৰ মাজতে আছিল এটা লোকেল টাৰ্জেন। লোকেল টাৰ্জেন কিয় ক'লোঁ, এবাৰ চাই লওক, এতিয়া গম পাব আপোনালোকে। কি স্পীডত বগাই যায় ভগৱান, আমাৰ যদি 30 ছেকেণ্ড লাগে 10 ছেকেণ্ডতে উঠি যায়। ভাবি লৈছোঁ আৰু ইয়াকে মাষ্টৰ বনাই একদম এটা ভাল ট্ৰেকিঙত কেতিয়াবা ওলাই যাম আৰু। সেইফালে আমাৰ পিকনিক হৈ আছে। পিকনিকটো দেখাব নোৱাৰিম, চ' অলপ পাহাৰে দেখালোঁ আৰু।